হ'লে বিশাল মাৰ্কেট আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰাৰ লগতে বিশাল মাৰ্কেটৰ বজাৰখন এবাৰ চাব আৰু বিশাল মাৰ্কেটখন এইবাৰ নতুনকৈ আহিছে গতিকে দেখা নাই আমি সেইকাৰণে বিশাল মাৰ্কেটলৈ বুলি যাওঁ আপোনালোককো লগতে লৈ গৈছোঁ আৰু এইফালে আমাৰ মাইনা গাড়ী চলাই আছে দেখিছেনে আৰু এইফালে আমাৰ জিম্পি আৰু আমাৰ টিকলুকেইটা আছে এয়া আমাৰ টিকলুকেইটা আছে এইফালে আমাৰ শিৱম আছে হেল্ল' শিৱম কৈ দিয়া এইটো আমাৰ শিৱম আমি সকলোৱে যাওঁ বিশাল মাৰ্কেটলৈ আপোনালোককো লগত লৈ যাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব বিশাল মাৰ্কেট ৰয়িঙত আছে আপোনালোকে বস্তু ল'বলৈ পাৰিব देखिए रोइंग का खूबसूरती सुंदर नज़ारा कितना सुंदर दिख रहा है देखिए वेलकम टू रोइंग हम लोग रोइंग फाल गया আমি रोइंग फाई गलो এতিয়াতো रोइंगৰ কিমান ধুনীয়া रोइंगখন অৰুণাচল বুলি ক'লে মানে সঁচাকৈ বহুত ধুনীয়া হয় ইয়াত আপোনাৰ প্ৰদূষণ নাই দেখিছেনে ইমান চাফা আমাৰ অসমৰ ফালে চাব গোটেই ঘৰ দুৱাৰ গাড়ী মটৰ ধোঁৱা দেখিছেনে অৰুণাচল কিমান চাফা সেইকাৰণে আমি প্ৰায় অৰুণাচললৈ আহোঁ ফুৰিবলৈ চাফা খোৱাটো ৰয়িং চাহ বনাব পাৰি পাৰি কিন্তু গছকেইটা কাটি পেলাই কেনে নহয় আৰু এয়াৰ পলিউশ্যন বহুত হৈ থাকে চিগাৰেট ফুকি থাকে আৰু পানীত লেতেৰা বস্তু পেলাই দিয়ে তাৰপিছত ঘৰ চৰ য'তে ত'তে বনাই দিয়ে গছ কাটি সেইকাৰণে এয়াৰ পলিউশ্যন তাত হয় ইয়াত গছকেইটা নেকাটে কেনে একদম ভাল পৰিৱেশ থেংক ইউ আপোনালোকে শুনিলেনে আমাৰ শিৱমে ইমান ধুনীয়া কথা ক'লে ইমান ধুনীয়াকৈ ক'লে প্ৰদূষণ কিয় হয় গতিকে আমাৰ শিৱমৰ কাৰণে লাইক এটা কৰি দিব দেই ছাবস্ক্ৰাইব শিৱমে ইমান ধুনীয়াকৈ বাৰ্তাটো দিলে গতিকে লাইক ছাবস্ক্ৰাইব এটা কৰি দিব নাপাহৰিব দেই দেখিছেনে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া আপোনালোকক মই কেইবাখনো ভিডিঅ'ত দেখুৱাইছোঁ গতিকে আজিও নেদেখাই নোৱাৰিলোঁ ভাল লাগে কাৰণে দেখুৱাই দিলোঁ অৱশেষত আমি পালোহি বিশাল মাৰ্কেট এইখন হ'ল বিশাল মাৰ্কেট গতিকে ইয়াৰ ভিতৰত আমি সোমাম এতিয়া আৰু সোমাই পিনে কি কি আছে আপোনালোকক দেখাই আছোঁ দেই আমি আহি গ'লোঁ বিশাল মাৰ্কেট আৰু ইয়াৰ পৰা অলপমান বস্তু ল'ম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাব দেই আৰু যদি সময় পায় কেতিয়াবা আহি যাব বিশাল মাৰ্কেটত আমাৰ চপা খোৱাৰ পৰা বৰ ওচৰ সেইকাৰণে ভাল লাগিছে তাকেইতো বস্তুবোৰ ভাল ন প্ৰথমবাৰ আহিছোঁ ভাল লাগিছে এই বেগটো ইমান ভাল আৰু ইমান সস্তা দাম দিছে 199 বা 199 ধুনীয়া বেগ ন বস্তুবোৰ বৰ ধুনীয়া এইটো হ'ল আমাৰ শিৱম আমাৰ বস্তু লোৱা হৈ গ'ল আৰু যাওঁ বুলি ওলালোঁ আৰু আপোনালোককো দেখুৱালোঁ গতিকে পুনৰ লগ পাম নতুন ভিডিঅ' আজিলৈ তেন্তে বাই বাই